চুইটি বৰ সোনকালে আহিলি দেখোন আজি স্কুললৈ এনেই আহিলোঁ আৰু আজি সোনকালে তোৰ লগত কথা পাতোঁ বুলি ভালেই কৰিলি দে শুন আকৌ তই কালি গৈছিলি নে নাই ক'লে বাৰু কেলে জুলিহঁতৰ ফটো দেখিছিলোঁ যে ফেচবুকত পাৰ্কত যোৱা ফটো দেখিলোঁ তাৰপিছত ক'ৰবাত ৰেষ্টুৰেণ্টত গৈছিলে তাৰপিছত বজাৰ যোৱা ফটো দেখিলোঁ তোৰ ফটোহে দেখি নাপালোঁ অঁ হয় নেকি কালি মই মাৰ লগত বজাৰ গৈছিলোঁ আকৌ সেইকাৰণে মই নগ'লোঁ অঁ তই মানে গম পাৱ মই বোলো তই গম নাপাৱ বুলিহে তোৰতো ফেচবুকো নাই ন সেইকাৰণে মই ক'লোঁ আকৌ তোক ময়ো লগ পাইছিলোঁ তাহাঁতক বজাৰত মই কিতাপ আনিব গৈছিলোঁ আকৌ মাৰ লগত সেইকাৰণে তাহাঁতৰ লগ নল'লোঁ জুলি আহিলি আহিলোঁ আজিচোন তহঁতি বৰ সোনকালে আহিলি মোৰচোন সদায় সোনকালে হয় আজি চুইটিহে সোনকালে আহিলে কিবা ইম্পৰ্টেণ্ট কথা আছিলে বোলে এই একো ইম্পৰ্টেণ্ট নহয় আজি মই সোনকালে আহিলোঁ এনেই মন গ'ল আৰু ঐ শুন আকৌ আজি ৰাতিপুৱাই স্কুললৈ আহোঁতে মই চুইটিক কথা লগাই থকা দেখিছোঁ নহয় মনো হয় নেকি কি কিবা ক'লে বৰ ভাল পায় নহয় সেইজনীয়ে কথা লগাই পিনে মই কৈছিলোঁৱে নহয় তহঁতৰ কেইজনীক ফটো চটো নিদিবি বুলি ফেচবুকত তাই বা দেখিলে ৰখাওঁ বুলি মই গম পাইছিলোঁৱে নহয় এতিয়া বেয়াই লাগিছে হ'ব দে চিন্তা নকৰিবি মনো ইমান বেয়া পাই নাথাকে ব'ল এতিয়া